আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ বিটিচিবাসী ৰাইজৰ বহুত কাম কৰাৰ যিটো শ্লোগান দি আছে বা মিছন ভিজন দেখা আছে এইবিলাক টোটেল ফেইলাৰ। এই শিৱৰ ক্ষমতাটো 31 মাৰ্চত শেষ হ'ব। सेप्टेम्बर दानाव बिटिसिनि बिसायख'थिनि सिगांनो प्रमोद बर'जों दैदेनजानाय इउपिपिएल दोलोनिफ्राय खारदों। सोरबा गोदोनायाव बिपिएफनि माला हाग्रामा महिलारिनि आखाइजों, सोरबा प्रमोद बर'निसिम रेजिगनेशन लेटार होनायनि दोहौ। सासेनि उनाव सासे रेजिगनेशन आरो बिपिएफ हान्जानि माला गोदोनायाव। 13 नं चिरां सायखं बसुमतारिनि बियाबाव सा 100निबो बारा इउपिपिएल आरो बिजेपिनि मावफारियाफोरा बिपिएफआव हाबफैनायनि আমাৰ 13 নম্বৰ চিৰাং ব্লক বিপিএফ দলৰ উদ্যোগত ওমেন বিএছইউ আৰু ইউথৰ যিটো ৱৰ্কশ্বপ বা কৰ্মশালা মানে ৱৰ্কাৰ মিট এই প্ৰগ্ৰামত মই আহি পেলাই যিখিনি দেখিবলৈ পাইছে খুব ভাল পৰিৱেশ। মানে 13 নম্বৰ চিৰাং হিচাপে আমাৰ জিকাৰ কিবাটো 100%। মানে আমাৰ কৰ্মীসকলৰ প্ৰেজেন্সক চালে আমি এনে গম পাই যে আমি 13 নম্বৰ চিৰাঙৰ বিপিএফ দল হিচাপে আমি জিকিব আকৌ। তো কথা সেইটোৱে আৰু ভাল প্ৰগ্ৰাম হৈছে। এনেকুৱা প্ৰগ্ৰাম চব সমষ্টিত হৈ আছে। আমাৰ ইউথৰ বা বিএছইউ আৰু ওমেনে লিড লৈ আছে এইটো চেণ্ট্ৰেল কমিটিৰ পৰা। ভাল প্ৰগ্ৰাম অহাকালিও নিশ্চয় আছে। মুঠতে 2025 ছেপ্টেম্বৰ মাহত যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত 13 নম্বৰ চিৰাং হিচাপে আমি জিকিম আৰু বিপিএফ দল হিচাপে গোটেই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি ফাৰ্ষ্টনে চেৰপাং মাজবাটলৈকে আমাৰ দলৰ পজিশ্যন 1 নম্বৰত আছে। মুঠতে আমি আজিৰ দিনত 25টা দলত নাপায়, 25টা মিনিমাম হ'লে 25টা, আমি ইয়াত বেছিও হ'ব পাৰে কিন্তু 25টা দলত আমি নাপায়। চৰকাৰ হোৱাটো খাটাং আৰু আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক শ্লোগান দি আছে আমাৰ বিটিচিবাসী ৰাইজৰ বহুত কাম কৰাৰ যিটো শ্লোগান দি আছে বা মিছন ভিজন দেখা আছে এইবিলাক টোটেলি ফেইলাৰ। সি মিছা কথা কয় আৰু তাৰ যিটো কাম কৰাৰ যিটো আয়ু বিটিচিত শিৱৰ যিটো ক্ষমতা এই শিৱৰ ক্ষমতাটো 31 মাৰ্চত শেষ হ'ব। সি একো ফাইল একো মুভমেণ্ট কৰিব নোৱাৰে, একো নতুন চেংচন দিব নোৱাৰে, একো নতুন এপ্ৰুভ কৰিব নোৱাৰে, ৰিলিজো কৰিব নোৱাৰে। মুঠতে 31 মাৰ্চটো তাৰ লাষ্ট কাগজে পত্ৰ মই ইয়াৰ কিবাটো আৰু পিছত আৰু নচলিব। মুঠতে এপ্ৰিলটো নতুন বছৰ বুলি আপোনালোকে চবেই জানে। মানে ফাইনেন্সিয়েল ইয়াৰটো এপ্ৰিলৰ পৰা হয় নতুন বছৰ ফাইনেন্সিয়েল ইয়াৰ। ইয়াৰ কাৰণে ইয়াৰ 31 মাহটো লাষ্ট হৈ গ'ল। 5 বছৰ ফাইনেন্সিয়েল ইয়াৰটো সি কাম কৰিলে, 6 বছৰটো কেতিয়াও নাপায় আপোনালোকে জানে। মুঠতে নতুন ফাইনেন্সিয়েল ইয়াৰ যিটো 25-26ৰ যিটো নতুন ফাইনেন্সিয়েল ইয়াৰৰ যিটো পইচা সেইটো কোনো স্কিম এপ্ৰুভ কৰিব নোৱাৰে ইয়াৰ এগেইনষ্টত আৰু চেংচনো দিব নোৱাৰে বা ৰিলিজো কৰিব নোৱাৰে। স্যার বিটিসিত নতুন আঞ্চলিক দল গঠন হওয়ার কুচকাওয়া চলি আছে। আমার বিটিসিত হয় না অসমৰ হয় না ইণ্ডিয়াৰ হয় আমাৰ ক'ব লগা একো নাই। এইটো চবৰে কিবা আছে কি বুলি কয় এইটো অধিকাৰ আছে। নতুন ৰাজনৈতিক দল খোলা চবৰে অধিকাৰ আছে, খুলিব, আমিও শুনি আছোঁ। বিপিএফ দলৰ কোনো ক্ষতি নহয়।
BPF দলৰ কোনো ক্ষতি নহয়। BPF হিচাপেই আছে, BPF কৰ্মী হিচাপেও আছে বা ৰাইজ হিচাপেও আমাৰ লগত যিখিনি আছে সেইটো কোনো ক্ষতি নহয়। BTC নিৰ্বাচনটো বিজেপিয়ে অকলে খেলিব ঘোষণা কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই, এইটো আমাৰ কাৰণে ভাল। আৰু বিজেপিয়ে আজি যদি BTC অঞ্চলৰ একো প্ৰভাৱ নাই, এইটো কথাটো নক'লেই হয়। প্ৰভাৱ থকাৰ কাৰণে আজি বিজেপিয়ে BTC নিৰ্বাচনত ভাগ ল'ব ইণ্ডিপেণ্ডেণ্টলি বুলি কৈছে। প্ৰভাৱ আছে, সেইকাৰণে বিজেপিৰ প্ৰেছিডেণ্ট দিলীপ শইকীয়া ডাঙৰীয়াই সেই কথাটো ঘোষণা কৰিছে। যদি প্ৰভাৱ নাথাকিলে হয়, এইটো ঘোষণা নকৰিলে হয়। UPPLটো 0, UPPL 0, মুঠতে BPF 1 নম্বৰ, ছেকেণ্ডতে বিজেপিৰ প্ৰভাৱটো আছে BTC অঞ্চলত। কথা এইটো চবেই জানে। নাই, এলায়েন্সটো নাথাকিব। এতিয়া যিটো ঘোষণা কৰি আছে, ইহঁতে কিন্তু বিজেপিৰ লগত থাকিবৰ কাৰণে খুব চেষ্টা কৰি আছে, কিন্তু বিজেপিয়ে জানে UPPLৰ ফিল্ডটো কেনেকুৱা, বহুত থলত। সেইকাৰণে UPPLৰ লগত মিত্ৰতা কৰি একো লাভ নাই, বা কোনোবা BPFৰ লগতো ইহঁতে মিত্ৰতা নকৰিব। মুঠতে ইণ্ডিপেণ্ডেণ্ট খেলিব বুলি কৈছে। আমিতো কাৰো লগত মিত্ৰতা নকৰিব। হীৰা শৰণীয়াই আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে, আমাৰ ক'ব লগা একো নাই। কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়িছে, ইয়াত আমাৰ ক'ব লগা একো নাই। নাই, এইবিলাক জইন কৰাৰ কোনো প্ৰশ্ন অহা নাই। এনেকুৱা আলোচনা হোৱা নাই বা এনেকুৱা কোৱা নাই। GSPৰ পৰা BPFক ছাপোৰ্ট কৰিম বুলি ঘোষণা কৰি আছে, কিন্তু আমাৰ লগত এনেকুৱা আলোচনা হোৱা নাই।